আমাৰ ল'ৰাটোৱে মনে মনে কালাৰ কৰি আছে দেখোন ন চবফালে কালাৰবিলাক মেলি লৈছে নেকি সেইটো কথা কোনটো কালাৰ চাও সেম হৈ গৈছে দেই দুইটা বাবা ধুনীয়া হৈছে দেই মই ধুনীয়াকে কৰিব জানো মা সেইটো কথা মোলে চোৱা আকৌ তুমি চাবা দেই মই এতিয়া ধুনীয়াকে কৰিম কৰাচোন কালাৰ কেনেকে কৰা চাও সোনকালে চাবা আকৌ ধুনীয়া হৈছে দেই ৰবা শেষলৈকে চাবা শেষলৈকে চাম নেকি হে বাবা ধুনীয়া হৈছে দেই সেম টু সেম মিলিছে ন ৱাও ধুনীয়া সেম হৈ গৈছে এফালে কোন সোমাই আছেনো এইটো আজি মই টনটন গম পাইছে মই টনটন গম পাইছে মই ইয়াত ৰখালো আমাৰ ঘৰত মই কবলৈ যাম বুলি ভাবিছিলো দাদা বাইদেউ এজনী আহিলে সি তাত সোমালে আপুনি টমটম চলাই চলাই ভাড়া মাৰিছে নেকি ভাড়া মাৰিছে হৰি হৰি আপুনি হে কি বুম বুম ভাত খাবলৈ দিলে নাই পিছে আপোনাক দেখুৱাই দিছো টমটমত বহি টমটম চলাই আছে ওচৰৰ টমটম এখন আনি আমাৰ ঘৰত ৰাখিছে সি টমটম চলায় উঠিছে খুৰীয়েক ভনীয়েক আৰু এইফালে আমাৰ টমটম চলাব আমাৰ গুৱাহাটীলৈ যাব বাইদেউজনী গুৱাহাটীলৈ যাব বিচাৰিছে মোক গুৱাহাটীত থবাগে নেকি গুৱাহাটী তুমি চাকৰি কৰি আছা যেন সেইটো কথা সৰ্বনাশ মই গুৱাহাটীত হেনো চাকৰি কৰি আছো সি মোক টমটম চলাই থবগে আৰু একদম লাইক আৰু শ্বেয়াৰ কৰিবা আৰু মায়ে যে পৰীক্ষা যে ধুনীয়াকে প্ৰাইজ পালে গম পাইছে আৰু মই এখন টমটম ললো গম পাইছে সেইখন চাওক বিহু বলীয়া মন গতিকে আমাৰ অৰ্ণৱো তাৰ ব্যক্তিক্ৰম নহয় কণ কণ মইনাহঁতে ওচৰতে বিহু শিকা গম পালে এইটো সকলোৱে মিলি নাচিছে শিকি আছে গতিকে আমাৰ অৰ্ণৱৰ উৎপাত ৰক্ষা নাই মুঠতে ঢোল বজাবলৈ যায় ঢোলটোও গধুৰ তথাপি অকণমান লৈ আহিলোঁ শিকক বুলি ভায়েকে ঢোল বজোৱা গম পাই বায়েকৰ আকৌ তৰণি নাই বোলে মোক উলিয়াই দিয়াচোন মই সেই কাৰণে মাৰ ভাগৰ কাপোৰযোৰকে পিন্ধাই ৰঙাকৈ ফুটটো কপালত দি আছোঁ কিন্তু ব্লাউজটো বাকী ৰ'ল ব্লাউজটো তাইৰ জোখত নহ'ল লৰালৰিকৈ উলিয়াইছোঁ কাৰণে নহ'লগৈ আৰু কি আমি আহি থকা হৈছে এতিয়া কি ফটো মাৰিবলৈ এইফালে ৰেডি হৈছে আমাৰ টুক এইফালে ৰেডি হৈছে আমাৰ অৰ্ণৱ তাই মেখেলা চাদৰযোৰ মা ভাগৰ পিন্ধিছে কিন্তু ঘৰৰ পৰা তাই একো নানিলে গতিকে এইপিনে ব্লাউজ নাই আৰু ডিঙিত একো পিন্ধা নাই অকল চেণ্ডেল পিন্ধি আছে ন ভালকৈ সাজি কাচি পিছত নাচিব এতিয়া এনেই অকণমান বোলে ভায়েকৰ লগত নাচে এইফালে আমাৰ মা গান গাবলৈ ৰেডি হৈ লৈছে এইফালে আমাৰ বিহুৱাকেইটা গতিকে ৰেডি না 1 2
আতিবাকে তেৰাই মা আতিবা ভিতৰি ঐ নেৰিমা বেঠা। কিমাননো নাচিব আৰু দুইটাৰে ভাগৰ লাগিলে, সেয়েহে দুকপিমান ফটো মাৰি দিলোঁ আৰু শেষত আপোনালোক সকলোলৈকে আমাৰ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ আৰু বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।